নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মেট্ৰিকৰ টেন্স কাৰেকশ্যন শিতানৰ দ্বিতীয়টো ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আমি প্ৰথমটো ভিডিঅ'ত ইতিমধ্যে টেন্স কাৰেকশ্যন কি বস্তু, কি কৰিব লাগে, কেনেধৰণে আহে ইত্যাদি কথাবিলাক তোমালোকক সবিশেষ কোৱা হৈছে। এতিয়া আমি টাইম অপব্যয় নকৰি চিধা চিধি আমি প্ৰিভিয়াছ কুৱেশ্যনৰ মাজলৈ যাব বিচাৰিছোঁ। যোৱাটো ভিডিঅ'ত আমি কেইটামান আলোচনা কৰিলোঁ, তাৰপিছত আমি এতিয়া বাকীখিনি যিমান পাৰি আলোচনা কৰিবলৈ লৈছোঁ। প্ৰথমতে আছে কি, উই শ্বেল ৱেইট হিয়াৰ আনটিল হি কাম বেক। কাম ইজ উইদিন ব্ৰেকেট, কামটো ভুল হৈ আছে, কি হ'ব শুদ্ধ কৰিব লাগে। উই শ্বেল ৱেইট আমি অপেক্ষা কৰিম, ফিউচাৰ ইনডেফিনিট। আনটিল নোহোৱালৈকে, নোযোৱালৈকে, হি কাম বেক তেওঁ ঘূৰি নহালৈকে আমি অপেক্ষা কৰিম। ইতিমধ্যে আগৰ ভিডিঅ'ত কোৱা আছিলে যে আমি কম্বিনেশ্যন কিছুমান আছে, এইটো কিহৰ, ফিউচাৰ ইনডেফিনিট প্ৰেজেন্ট ইনডেফিনিটৰ কম্বিনেশ্যন। ফিউচাৰ ইনডেফিনিট উই শ্বেল ৱেইট এইটো লিখাই আছে, শুদ্ধ কৰিব লাগে। এতিয়া ফিউচাৰ ইনডেফিনিটটো আছে, প্ৰেজেন্ট ইনডেফিনিটত লিখিব লাগে। হি কামটো প্ৰেজেন্ট ইনডেফিনিটত কি হ'ব, ডাইৰেক্ট মই গোটেইটো নিলিখি পৰীক্ষাত সম্পূৰ্ণ বাক্যটো লিখিব লাগিব। এতিয়া ডাইৰেক্ট মই ইয়াতো লিখি দিলে কি হ'ব, প্ৰেজেন্ট ইনডেফিনিটত কি হ'ব, হি কামেই হ'লহেঁতেন, কিন্তু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হোৱাৰ কাৰণে হিটো এছটো আহিব, মাত্ৰ এইটোৱে কাম, আনটিল হি কামছ বেক। ঠিক আছে, কাটি দিছো এইটো মোৰ পুনৰ। তাৰপিছত আছে কি, আই নট টেক মাই ব্ৰেকফাষ্ট য়েট, এই পৰ্যন্তও, য়েট মানে এতিয়াও, এই পৰ্যন্তও, মই এই পৰ্যন্তও মোৰ ব্ৰেকফাষ্ট লোৱা নাই, মই কিবা এটা কাম কৰা নাই এতিয়ালৈকে, এই মুহূৰ্তলৈকে, সেইটো প্ৰেজেন্ট পাৰফেক্টত হয় বাক্যবিলাক। তাকে যেনিবা নেগেটিভৰ বাক্য, নেগেটিভৰ নট টেক বুলি লিখিছে, নট টেকিং, নটটোক লিখি দিলেতো নহ'ব, টেন্সত পৰিব লাগিব। প্ৰেজেন্ট পাৰফেক্ট বুলি কৈছোঁ, হেভ হেজ পাষ্ট পাৰ্টিচিপল, হেভ টেকেন, তাকে যেনিবা নটটো মাজত সোমাবহি, যিহেতু নটৰ পজিশ্যনটো কি, অক্সিলিয়েৰী ভাৰ্বৰ পাছতে ল'ব লাগে, হেভটো অক্সিলিয়েৰী ভাৰ্ব, আই হেভ নট টেকেন, সম্পূৰ্ণটো কি হ'বগে, আই পাছত নট টেকলৈকে শুদ্ধ কৰিব লাগে আমি, কি হ'ব, আই হেভ, নটটো মাজত সোমাই যাব, হেভ নট টেকেন, হেভ নট টেকেন। ঠিক আছে, ইয়াৰ কাৰেকশ্যনটো হ'ল হেভ নট টেকেন। হেভ নট টেকেন ক'ত সোমাবহি, নট টেকৰ জেগাত ইয়াত কি সোমাবহি, হেভ নট টেকেন। এইটো লিখি দেখালো, বাকীবিলাক মই কৈ যাম মাত্ৰ, সময় ছেভ হ'ব তেতিয়া, টাইম ছেভ কৰিবৰ কাৰণে জাষ্ট কৈ যাম। ঠিক আছে, আই হেভ নট টেকেন মাই ব্ৰেকফাষ্ট য়েট, আছিলে কি, নট টেক আছিলে, লিখিলো কি, হেভ নট টেকেন। ঠিক আছে, when he came in, যেতিয়া তেওঁ সোমাই আহিছিল, I write a letter, মই এখন চিঠি লিখিম বুলি ক'ব নেকি, যেতিয়া তেওঁ সোমাই আহিছিল মই এখন চিঠি লিখিম, হ'ব নেকি, লিখিম, যেতিয়া আকৌ আগৰ কথা সেইটো, মই এখন চিঠি তেতিয়াহ'লে লিখি আছিলো, এইটো কি আছে, পাষ্ট ইনডেফিনিট পাষ্ট কণ্টিনিউৱাছ কম্বিনেশ্যন। সেই কম্বিনেশ্যন কেইটা মই ইতিমধ্যে আকৌ কৈছো যে ফিউচাৰ ইনডেফিনিট প্ৰেজেন্ট ইনডেফিনিট কম্বিনেশ্যন, পাষ্ট ইনডেফিনিট পাষ্ট পাৰফেক্ট কম্বিনেশ্যন, এইটো হ'ল পাষ্ট ইনডেফিনিট পাষ্ট কণ্টিনিউৱাছ কম্বিনেশ্যন। পাষ্ট ইনডেফিনিট টেন্স দুটা টেন্সৰ লগত লাগি থাকে, কিহত, এইটোত লাগিব পাষ্ট কণ্টিনিউৱাছত, আৰু কিছুমানত এই পাষ্ট পাৰফেক্ট টেন্সৰ বাক্যবিলাক যে সেইবিলাকত লাগে হেড টেকেন, হেড ৰিটেন, মানে পাষ্ট পাৰফেক্টৰ লগত। পাষ্ট ইনডেফিনিট টেন্সটো এই হি কেম জাতীয় বাক্যবিলাক কাৰ লগত লাগে, পাষ্ট কণ্টিনিউৱাছৰ লগত লাগে, আৰু পাষ্ট পাৰফেক্টৰ লগত লাগে। আৰু চিনাকি এটা আছে, সহজ কথা, বুজি পোৱাবিলাকে গমেই পাইছা,
তেওঁলোকৰ কাৰণে অতিৰিক্তহে হৈছে মই কোৱাখিনি হা কি হৈছে কোনটো কথা ক'বলৈ লৈ আছিলো যে এই পাষ্ট কণ্টিনিউৱাছ আৰু পাষ্ট ইনডেফিনিট কম্বিনেশ্যন বিলাকত হোৱেন হোৱাইল এইবিলাকে লগ লগাই থোৱা থাকে আৰু পাষ্ট পাৰফেক্ট বিলাকত বিফৰ আফটাৰে লগ লগাই থোৱা থাকে ইয়াত হোৱেনে লগ লগাই থৈছে বাক্য দুটা এইটো এনেকে লিখা হলেও হয় আই ৰাইট এ লেটাৰ হোৱেন হি কেম ইন এই দুটাৰ আগপাছ হলে কোনো বাক্যটোৰ অৰ্থ খেলি মেলি নহয় ষ্ট্ৰাকচাৰ গণ্ডগোল নহয় দুইটাই অৰ্থপূৰ্ণ এনেকে লিখো যদি আই ৰাইট এ লেটাৰ ইয়াতো ৰাইটটোৱে শুদ্ধ কৰিব লাগিছিলে এইখিনিৰ পৰা ধৰি হোৱেন হি কেম ইন সেইটো পিছতো লিখিব পাৰে সেইটো কোনো কথা নাই গতিকে এইটো পাষ্ট ইনডেফিনিটটো আছে পাষ্ট কণ্টিনিউৱাছটো শুদ্ধ কৰিলে এইটো কি হ'বগৈ গৈ পেলাই আই ৱাজ ৰাইটিং I was writing. I was writing to correct হ'ব কাৰেকশ্যনটো কি কৰিলো I was writing কৰিলো আকৌ একেটাই ডিজাইন চোৱা হোৱেনে লগ লগাই থৈছে এই স্কুটাৰ হিট হিম এইটোত যেনিবা এটা গণ্ডগোল হ'ব পাৰে এই হিটৰ V1 V2 V3 আটাইকেইটাই হিটেই হিট 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 আছে নহয় তেনেকুৱা জানা যে বহুত বিলাক টেন্স V1 V2 V3 এইবিলাকত কি হয় একেই হয় এইটো আচলতে পাষ্ট ইনডেফিনিট বুলি ভাবিলে নহব পাষ্ট ইনডেফিনিটৰ লগত কি লাগি থাকে ফিউচাৰহে লাগি থাকে when a স্কুটাৰ হিট হিম যেতিয়া এখন স্কুটাৰে তেওঁক আঘাত কৰিছিল পাষ্ট ইনডেফিনিট গতিকে এইটো কি হ'ব পাষ্ট কণ্টিনিউৱাছ এটা পাষ্ট কণ্টিনিউৱাছ পাষ্ট ইনডেফিনিট কম্বিনেশ্যনত পৰিছে বাক্যটো তেতিয়াহ'লে when কি হ'ব এইটো was walking ইয়াৰ কাৰেকশ্যনটো কি হ'ব was walking was walking ইয়াৰ কাৰেকশ্যনটো হ'বগে was walking he was walking across the road ৰাস্তাটো পাৰ হৈছিলে তাৰমানে ৰাস্তাটো পাৰ হ'বলৈ খোজকাঢ়ি আছিলে যেতিয়া এখন স্কুটাৰে তেওঁক আঘাত কৰিছিল I wish এই বাক্যটো মনত ৰাখিব লাগিব এনেকুৱা বাক্য আহি থাকে মাজে মাজে I wish এইটো কি ফৰ্মত হয় I accepted the job তাৰমানে এইটো I wish মই কিবা এটা wish কৰিছো সেইটো বুজোৱা নাই সেইটো মোটামুটি ইয়াৰ অৰ্থটো কি হৈ পৰেগে যে মই জবটো accept কৰা হলে ভাল আছিলে accept মানে কি গ্ৰহণ কৰা লোৱা তাৰমানে মই চাকৰিটো লোৱা হলে ভাল আছিলে জবটো লোৱা হলে ভাল আছিল তেনেকুৱা অৰ্থ হয় কিন্তু বাক্যটো কিহত লিখিব লাগে I accepted the job নকৰিলে তাৰমানে পাৰ হৈ গ'লগৈ সেইটো তাৰমানে লোৱা হলে ভাল আছিল নললে বেলেগে ললে এইটো কাৰেকশ্যনটো কি হ'ব accepted 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 the job ঠিক আছে হাৰিয়া বাক্যটো অৰ্থটো বুজিলেই ধুনীয়াকে হৈ যাব লৰালৰি কৰ টেক্সিখন ৰব হ'ব নেকি বাৰু টেক্সিখন ৰব লৰালৰি কৰ নৰয় বুলি ক'লে নৰ বুলি কোৱা হলে লৰালৰি কৰ বুলি হ'লহেঁতেন তাতকে কোনটো ক'লে ভাল হ'ব যে লৰালৰি কৰ সোনকাল কৰা টেক্সিখন ৰৈ আছে কাৰণে সোনকাল কৰিবলৈ কৈছে টেক্সিখন ৰৈ আছিল হ'ব নেকি বাৰু টেক্সিখন ৰৈ আছিলে আগতে এতিয়া সোনকাল কৰি কি লাভ আছে আগতে ৰৈ আছিলে গুচি গ'লগৈ টেক্সিখন যদি ৰব বুলি কওঁ ফিউচাৰত তেতিয়াহ'লে বাৰু হাৰিয়া বুলি কৈ কি লাভ আছে নতুবা এইটো নিদিলেহেঁতেন কি টেন্সত পেলাবৰ কাৰণেহে হাৰি আপটো দিছে কোনটো টেন্সৰ সেইটো নিশ্চিত কৰিবৰ কাৰণে হাৰি আপটো দিছে যে খৰধৰ কৰ লৰালৰি কৰ সোনকাল কৰ টেক্সিখন ৰৈ আছে তেনেকৈ তেতিয়াহ'লে ৰৈ আছে কি টেন্স ৰৈ আছে বুলি ক'লো নহয় টেক্সিখন ৰৈ আছে মানে প্ৰেজেন্ট কণ্টিনিউৱাছ ৰৈ আছে এতিয়া ৰৈ আছিল নহয় ৱাজ ৱেইটিং নহয় টেক্সিখন ৰৈ আছিল সোনকাল কৰ সেইটো নহ'ব কেতিয়াও নহ'ব সেইটো নেভাৰ গতিকে টেক্সি ইজ ৱেইটিং ইয়াত কাৰেকশ্যনটো কি আহিলে is waiting and the taxi is waiting they live in Delhi for 10 years they live in Delhi for 10 years 10 বছৰ ধৰি সিহঁতে দিল্লীত
বাস কৰি আছেও হ'ব আছিলো হ'ব অপচনেল আহি গ'ল কিন্তু এইটো হা এনেকুৱা পাৰফেক্ট কণ্টিনিউয়াছৰ প্ৰায় অপচনেল হয় হা বেছি এপ্ৰপ্ৰিয়েট কি হ'ব পাৰফেক্ট কণ্টিনিউয়াছত কেনেকুৱা হয় have been has been present participle মানে V4 have been has been দে লগত কি বহিব have নে has they have গতিকে have been they have been কি হ'ব living they have been living for Delhi কিন্তু have been টোৱে দিবা কিন্তু had been living দিলেও শুদ্ধ দিব লাগিব মাৰ্ক দিব লাগিব কাৰণ বাক্যটো অৰ্থ চোৱা have been living দিলো সিহঁতে 10 বছৰ ধৰি দিল্লীত বাস কৰি আছে হ'ল প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ had been living দি দিলো সিহঁতে 10 বছৰ ধৰি দিল্লীত বাস কৰি আছিল এতিয়া নাই আকৌ এতিয়া ইয়ালৈ গুচি আহিল হা অসমৰ মানুহ আছিলে 10 বছৰ ধৰি তাত থাকিলেগে চাকৰি সংক্ৰান্তত হা কিন্তু এতিয়া তেওঁলোকে ঘূৰি আহি অসমত আছে ধৰি লোৱা গতিকে had been living দিলেও শুদ্ধ have been living দিলেও শুদ্ধ had been living এ বেছি এপ্ৰপ্ৰিয়েট দিব পাৰি had been living কিন্তু ভুল নহয় দেই কৈ আছো মই বাৰু হা তাৰপিছত এতিয়া আগৰখিনি ভালকে চাইছে যদি মোষ্ট কমনলৈ আহি আছে প্ৰতিটোৱে কমন মানে ডিজাইনটো কমন বাক্য ছাবজেক্ট অবজেক্ট বদলি হ'ব ভাৰ্ব বেলেগ হ'ব কিন্তু নিয়মটো একেটাই চলি আছে আহি আছে একেখিনিকে উৰাই ঘূৰাই একেটা টাইপে বাক্য ছাবজেক্ট বদলাই ভাৰ্ব বদলাই বেলেগ বেলেগকে দি আছে চি ডাইড তাই মৰিছিল বুলি কওঁ আফটাৰ চি চাফাৰ ফৰ 5 years আফটাৰ চি চাফাৰ ফৰ 5 years এইটো ক্ৰিটিকেল অকণ কৰিছে ফৰ 5 years টো 5 বছৰ ধৰি 5 বছৰ ধৰি 5 বছৰ ধৰিতো আমি 5 বছৰ ধৰি 10 বছৰ ধৰি দুমাহ ধৰি এমাহ ধৰি সেইবিলাকত প্ৰেজেন্ট পাৰফেক্ট মানে প্ৰেজেন্ট পাৰফেক্ট বুলি নহয় পাৰফেক্ট কণ্টিনিউয়াছ লিখিবলগীয়া হয় কিন্তু এইটো কি ষ্টাইলত দিছে আফটাৰ বিফৰে লগাই থৈছে পাছ ইনডেফিনিট এডোখৰ আছেই চি ডাইট টু পাছ ইনডেফিনিট চি ছাবজেক্ট ডাইট ভি2 পাষ্ট টেন্স ফৰ্ম আৰু আফটাৰ বিফৰে লগাই থৈছে আগতে ধেৰ কৰি আহিলো আমি তেনেকুৱা আফটাৰ বিফৰে লগাই থৈছে গতিকে তাই 10 বছৰ ভোগাৰ পাছত 10 বছৰ ভোগাৰ পাছত মৰিছিল তাৰমানে আগধৰি ভুগিলে তাৰপিছতহে মৰিব আগধৰি মৰিটো পাছত ভুগিব নোৱাৰে আগধৰি মৰি পেলাই মানুহ পিছত ভুগিব নেকি বেমাৰ মৰিলে আৰু মৰা মানুহে বেমাৰত ভোগাৰ কোনো কেছ নাই ঠিক আছে এইটো মৰা গৰুৱে ঘাঁহ খোৱা নিচিনা কথা গ্ৰামেটিকেলি বাক্য শুদ্ধ কিন্তু মৰা গৰুৱে ঘাঁহ খায় গ্ৰামেটিকেলি কাৰেক্ট সেন্টেন্স বাট ৰিয়েলি ইট ইজ নট ট্ৰু impossible a dead cow cannot eat grass okay ঠিক আছে তেতিয়াহ'লে কি হ'ব after she had suffered এইটো আৰু তৰিকা এটা আছে এই প্ৰেজেন্ট পাৰফেক্ট পাছ ইনডেফিনিট সৰি কি প্ৰেজেন্ট পাৰফেক্ট কৈছো পাছ পাৰফেক্ট পাছ ইনডেফিনিট কম্বিনেশ্যন বিলাক পাছ পাৰফেক্ট পাছ ইনডেফিনিট কম্বিনেশ্যন বিলাক বুজি যদি নিব বুজি পাব লাগে আচলতে বুজি পাই কোনটো কাম আগত হৈছে তাৰ লগত হেডটো বহে সেইটো ঠিক আছে কিন্তু কোনোবাই যদি বুজি নোপোৱা তাৰ সহজ তৰিকা এটা আছে কি যে এই আফটাৰে যদি লগাই থয় তেতিয়া হেডটো মানে পাছ পাৰফেক্ট দুখৰ পাছত হয় বিফৰে যদি লগাই থয় তেতিয়াহ'লে পাছ পাৰফেক্ট দুখৰ আগত হয় যদি তেনেকুৱা বাক্য নাথাকে এনেকুৱা হ'লহেঁতেন যদি চি ডাইটো ব্ৰেকেটত আছে ডাইড নহয় ডাই বিফৰ চি চাফাৰ্ড ফৰ 5 years চি চাফাৰ্ড থাকিব তেতিয়া এইটো ইয়াৰ লগতহে হেড বহিব কাৰণ বিফৰে লগাইছে বিফৰে লগালে বিফৰত আগত হেডটো বহে আফটাৰে লগালে পিছত হেডটো বহে গতিকে এইটো কি হ'ব হেড চাফাৰ্ড নিলিখো হেড চাফাৰ্ড হেড আৰু চাফাৰ্ড SUFFER ED টো লগালে ঠিক আছে
লিখি দিছো had suffered. Had suffered. ঠিক আছে? 10 years pass. 10 বছৰ পাৰ হৈ যাব কি হয় হ'ব 10 years pass since I met you last. তোমাক শেষবাৰ লগ পোৱাৰ পৰা 10 বছৰ পাৰ হৈ গ'ল মানে কি 10 বছৰ কালি পৰহি হৈছে তেনেকুৱা অৰ্থ 10 বছৰ পাৰ হৈছে মানে 10 বছৰ কালি পৰহিয়ে হৈছে গতিকে প্ৰেজেন্ট পাৰফেক্টত অলপ আগতে শেষ হোৱাবিলাকক কি বুজায় 10 years have passed have আৰু passৰ লগত ed তাৰমানে have has v3 কি হ'ব এইটো have passed 10 years to থাৰ্ড পাৰ্চন যদিও কি হৈ গ'ল টুৱেল নাম্বাৰ হ'ল 10 years have passed PASSED have passed when he came it be all over এইটো হেৰি এটা আছে ক্ৰিটিকেল অকমান আছে when he came যেতিয়া তেওঁ আহিছিল past indefinite when লগ লগাই থৈছে it be মানে কি কাৰণে be থাকিলে আমি কি কৰিব লাগে মানে be verb এটা লগাব লাগে কি be verb am is আৰু was were it was all over it is all over it were to নহয় হয় it was it is ইটৰ লগত আৰু নহয় was আৰু তেতিয়াহ'লে is it is all over যেতিয়া তেওঁ আহিছিল তেতিয়া সকলো শেষ হৈ গৈছিল it was all over was did learn it was all over যেতিয়া তেওঁ আহিছিল সকলো শেষ হৈ গৈছিল he stay here until you return এইটো most common আহি আছে আগত কৈছে until you return present indefinite কাৰ লগত লগ লাগি থাকে future indefinite he will stay তেতিয়াহ'লে কাৰেকচনটো কি হ'ব will stay কি লিখিলো he will stay কাৰেকচনটো হ'ব will stay কেলে হ'ব এইটো তেতিয়া future indefinite হ'ব তাৰ লগত লগ লাগি আছে you return present indefinite future indefinite present indefinite combination তাৰপিছত when he started for office he started আকৌ এইটো একেই অলপ আগতে কোৱা এই when টো নিচিনা when he came when he started he came past indefinite he started এইটো যেনিবা came to started বুলি ক'লে দিয়া started for মানে start for যাত্ৰা আৰম্ভ কৰে এইটোত অকমান ক্ৰিটিকেল অকণ আছে লিখিব লাগিব কেনেকে এইটো it was raining লিখিব লাগে it still was raining নহয় এই still টো মাজত সোমাই already still তেনেকুৱা বাক্যবিলাক মাজত সোমাই যায় শুদ্ধকে লিখাটো এখন গোটেইখন লিখি দিব লাগিব it was raining দিব নালাগে জানো হেৰি past indefinite ডোখৰ আছে আৰু past continuous ডোখৰ লাগে এডোখৰ past indefinite আছে ইয়াত past continuous লাগে when লগ লগাই থৈছে was raining লাগিছিলে was raining এটা it still was raining দিলে নহব it was ইটোতো আছে was still টো মাজত সোমাই যাব STILL still raining RAINING it was still raining it was still টো মাজত সোমাই যাব still raining ঠিক তেনেকৈ কি কৈছো already বুলি ক'বাত যদি পাওঁ already টো মাজত সোমাই he has already gone he has gone already নহব he already has gone নহব he has already gone কি ক'লো মই এই still টো already টো auxiliary verb আৰু main verb ৰ মাজত সোমাই যায় ঠিক আছে তাৰপিছত কি আহিলে I not meet my friends for ages বহু দিন ধৰি বহু যুগ ধৰি বহু বছৰ ধৰি মই মোৰ বন্ধুবিলাকক লগ পোৱা নাই কি টেনচন হ'ব প্ৰেজেন্ট পাৰফেক্ট লগ পোৱা নাই বুলিহে কৈছে I have not seen কাজিৰঙাৰ নিচিনা ঠিক তেনেকুৱা I have not seen কাজিৰঙা নহয় কিন্তু I have not met
হা I have এইটো হা নটটোৰ মাজত সোমাই মেইন ভাৰ্ব আৰু কাৰণ নটটোৰ পজিশ্যন কি অক্সিলাৰী ভাৰ্বৰ পাছত এটা স্থানটো গতিকে I have not met মই লগ পোৱা নাই my friends for ages হা শুদ্ধটো কি হ'ল have not met met মনত ৰাখিবা V1 meet আৰু V2 V3 দুইটা একেই এইটো V3 লিখি যোৱা গৈছে V3 যদিও met V2 টো met meet এইটো meet বুলি উচ্চাৰণ নকৰে হা met I have not met if you request him he would have helped you এইটো অকমান আগতে ডিসকাস নকৰা নিচিনা লাগিছে if you request him এইটো requested নে requestই নে will request নে যদি তুমি তেওঁক অনুৰোধ কৰিবা কেতিয়াও নহয় যদি কৰা হ'ব বাৰু যদি তুমি তেওঁক অনুৰোধ কৰা কিন্তু পিছৰখনত কি আছে would have helped would have helped would আছে আৰু have helped আছে তেতিয়াহ'লে he would have helped you তেওঁ তোমাক সহায় কৰিলেহেঁতেন তুমি অনুৰোধ কৰা হলে এইটোত কি হয় এইটোত had request দিব লাগিব if you had requested কি দিব লাগিব এইটো had ইয়াতে লিখো had requested REQUESTED had requested কিন্তু এই বাক্যটো আকৌ এবাৰ মই লিখিছো মনত ৰাখিব এই ষ্টাইলটো এইটো আগতে ডিসকাস কৰাৰ ভিতৰত পোৱা নাই কাৰণে আকৌ দেখাবলৈ লৈছো এইটো মনত ৰাখিবা would have ৰ লগত তাৰমানে এইটো past perfect ইডখৰ past perfect tense হয় would have ৰ লগত past perfect tense হয় যদি এনেকে থাকে কেনেকে থাকে if you request him he would have to নাই he would help you তেনেকে থাকিলে কি হ'ব তেতিয়া if you request him ঠিকে আছে ইয়াত আছিলে he would have helped you তেতিয়া আমি এইটো কাৰেকশ্যন কৰিলো had requested দি তাৰমানে past perfectত লিখিলো had আৰু V3 এইটোত কি হ'ব তেতিয়া এইটোত অকল past indefinite লিখি দিলে হ'ব ইয়াত কি হ'ব requested 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 if you requested he would help you এইটো এনেকেই মনত ৰাখি থোৱা কি যে এইটো অকল যদি would help থাকে তেতিয়াহ'লে আমি এইটো past indefinite লিখিম এইটোত কিহত কাৰেকশ্যন কৰিলো requested দিলো মানে past indefinite এইটো কিন্তু past perfect এই ৰিকুৱেষ্ট আৰু এই ৰিকুৱেষ্টৰ মাজত পাৰ্থক্য এটা আছে কি বাৰু এইটো হ'ল V3 এইটো হ'ল V2 মানে past tense form এইটো past participle form কিন্তু একেই কাৰণে বহুত ভাৰ্ব আছে নহয় বহুত ভাৰ্ব আছে past tense form আৰু past participle form একে ঠিক আছে এইটো তেনেকে মনত ৰাখিবা তাৰপিছত she work in the school since 1990 এইটো তেওঁ 1990 চনৰ পৰা এই স্কুলত তেতিয়াহ'লে কাম কৰি আছে হ'ব এই 1990 চনৰ পৰা কৰিব নেকি 90 চন কেতিয়াবাই পাৰ হৈ গ'ল 2000 এতিয়া কিমান গ'ল 1990 চনৰ পৰা এই স্কুলত কাম কৰি আছে কিন্তু আকৌ আছিল do লিখিব পাৰি তাৰমানে has been working oblique had been working লিখাৰ দৰকাৰ নাই বুলি ভাবিছো ইমান নুবুজা নহয় কি এইটো she has been she লগত has বহিবই have নাহে have has ক'ত বহে সেইটো আৰু এতিয়া তোমালোকক শিকাবলগীয়া বিষয় নহয় বুলি ভাবিছো has been working
working ঠিক আছে কাৰেকশ্যনটো কি হ'ল has been working had been working ও দিব পাৰে বুলি কৈ থলো হা তেতিয়া এনেকুৱা হ'ব অৰ্থটো has been দিছো নহয় কেতিয়া হ'ব তেওঁ 1990 চনৰ পৰা এই স্কুলত কাম কৰি আছে has been working had been working দিলে কি হ'ব তেওঁ 1990 চনৰ পৰা এই স্কুলত কাম কৰি আছিল 90 চনৰ পৰা স্কুলত কাম কৰি আছিল কিন্তু যোৱা বছৰ কি 2025 চনত তেওঁ ৰিটায়াৰ হ'ল এতিয়া 24টো ভালেমান কেইমাহ গ'ল হা গতিকে চাই চিতি আমি has been working দিম had been working দিলেও নম্বৰ নিদিয়াকৈ নাথাকে that will be also correct okay we two be friends অথনি আমি বি থকা এটা কৰিছিলো চাওঁচোন উভতি আকৌ বি 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 এইটো বি ইটো আজ অল অভাৰ আছিলো ৱাজ দিছিলো হা বি মানে কি হা বি মানে কি এম ইজ আৰু ৱাজ ৱেৰ দিব লাগে কিন্তু ইয়াত কথা এটা আছে কি উই টু ৱেৰ ফ্ৰেণ্ডছ ফৰ লং তেতিয়াহ'লে হৈ যায় কিন্তু ফৰ লঙে যে কি কৰি আছে আমাক ফৰ লঙে ফৰ 5 years ফৰ 10 years ফৰ 2 years ফৰ 3 months 10 বছৰ ধৰি 5 বছৰ ধৰি 2 মাহ ধৰি বহুত দিন ধৰি দীঘল ধৰি নহয় মানে লং দীঘল ধৰি নহয় বহুত দিন ধৰি বুলি কৈছে পাৰফেক্ট কণ্টিনিউৱাছত লাগিছিলে পাৰফেক্ট কণ্টিনিউৱাছত লাগিবলৈ আকৌ এইটো ইয়াত ভাৰ্ব এটা লাগিছিলে ৰিয়েল ভাৰ্ব এটা লাগিছিলে মানে মেইন ভাৰ্ব এটা লাগিছিল মেইন ভাৰ্ব নাই নহয় নাই যদিও আমি কি কৰিব পাৰো এইটো we two have been friends have been কি আৰু নাই have been লগত আইএনজিটো দিবলৈ নাই তথাপিতো তেনেকেও বাক্য হয় এইটোত মানে কাৰেকশ্যনটো কি বুলি ক'লো বুজি পাইছা নাই আকৌ কৈছো যে have been দিলো মানে কি am is আৰু was were একো নবহিলো দেখোন হা am is আৰু was were দেখোন একো নবহালো বি মানে কি বি ভাৰ্ব মানে কি am is আৰু was were কিন্তু am is আৰু was were একো নিলিখি মই কৈছো কি বুলি we two have been ইয়াৰ কাৰেকশ্যনটো মই লিখি দিওঁ কি বুলি কাৰেকশ্যন কৰিলো have been have been we have been দিলো we two have been friends for long আমি দুইটা বহুত দিন ধৰি বন্ধু আছিলো বন্ধু হৈ আছো মানে have been হৈ আছো এতিয়াও হৈ আছো এতিয়া ক'ত am is আৰু was were দেখোন নিদিলো am is আৰু was were দিলো কেনেকে দিলো কথাটো চোৱা go and gone do did done tell told write wrote written তাত বাৰু এই বি থকাটো কি থাকে আমাৰ বি তাৰপিছতে বি go and gone তাৰমানে v1 v2 v3 v4 বি was been এনেকে থাকে বি was been থাকে চাবা কিতাপত হেৰিটো কেনেকে থাকে বুলি go and gone do did done write wrote written played তাত প্ৰথমতেই থাকে বি was been বুলি এইটো বি ভাৰ্বটোক আমি কি কৰি লিখিলো বিন কৰি লিখিলো তাৰমানে বি ভাৰ্বটোক বিন কৰি লিখিলো কি গতিকে হৈ গ'ল have been living নে have been drinking নে eating নে sleeping নে কিবা এটা লাগিছিলে কিন্তু eat sleep dance কি একো দিয়াই নাই নহয় গতিকে এনেকুৱাকে থৈ দিয়ে বুজিবলে বেলেগ এটা বাক্য ক'ব পাৰি তেওঁলোকে 10 বছৰ ধৰি দিল্লীত আছে 10 বছৰ ধৰি দিল্লীত আছে বুলিহে কৈছে কিন্তু বাস কৰি আছে নে শুই আছে নে কি কৰিছে সেইটো নাই কোৱা সেই তেনেকুৱা বাক্য এনেকে নিলিখে নেকি এনেকে লিখে নিলিখে they have been in Delhi have been in Delhi এই have beenতে হৈ গ'ল have been living have been running have been sleeping একো নোহোৱাকে ফৰ কিবা এটা আছে এইটো লিখা নাই মই বুজিম মনত পেলাবলৈহে বাক্যটো লিখিছো ফৰ কিবা এটা আছে they have been in Delhi তেনেকুৱাও বাক্য থাকে এনেকুৱা বাক্য থাকে মানে কি আহিও থাকে আৰু পিছত পাবও পাওঁ হয়তো বাক্য এটা লিখি আহিছো কি এটা নতুন এটা মই লগাই দিছো ইয়াত he বুলি কলো he
বি বুলি দিলে, হি বি বুলি দিলে, হি বি ইন মুম্বাই। ইন মুম্বাই for 10 years. 10 years. এতিয়া for 10 years আছে ইয়াত, for 10 years আছে, গতিকে মানে পাৰফেক্ট কণ্টিনিউয়াছত হ'বই লাগে। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছে ধৰিলো। হি হেজ বিন লিভিং, লিভিং ক'ত আছে, লিভটো থকা হ'লে হেজ বিন লিভিং কৰিলো। গতিকে অকল বি দিছে যেতিয়া এই বাক্যটোৰ কাৰেকশ্যনটো কি, সম্পূৰ্ণ বাক্য লিখা নাই মই, হি হেজ বিন, অকল হেজ বিনতে হৈ গ'ল। হা, লিখিলোহেঁতেন আমি লিভিং বুলি, লিভটো থকা হ'লে, গতিকে নাই যেতিয়া অকল হেজ বিনতে এইটো প্ৰেজেণ্ট পাৰফেক্ট বুলি বাক্যটোৰ অৰ্থটো প্ৰকাশ পাব। ঠিক আছে, তাৰপিছত we know each other for last 10 years, যোৱা 10 বছৰ ধৰি, for last 10 years হে জানিলো, লাষ্টটোৱে কৈছে, নিৰূপণ কৰিছে জানিলো। হা, এইটোৱে এই লাষ্টটো নিদিয়া হলেই, যোৱা 10 বছৰ বুলি নোকোৱা হলেই, তেতিয়াহ'লে we know each other থাকিলে একো শুদ্ধ নহয়, প্ৰেজেণ্ট ইনডেফিনিটৰ বাক্যটো হ'লহেঁতেন, কিন্তু we last 10 years বুলি কৈ দিয়াৰ কাৰণে কি হ'ব এইটো, we knew each other, we knew each other for last 10 years. হা, for last 10 years তোমালোকে এটা কথা গণ্ডগোল কৰিবা নেকি, যে যোৱা 10 বছৰ ধৰি পাৰফেক্ট কণ্টিনিউয়াছ লাগিছিলে। পাৰফেক্ট কণ্টিনিউয়াছ হ'বলৈ হ'লে বাৰু এটা কথা জানানে, যে নো ভাৰ্বটো প্ৰেজেণ্ট পাৰ্টিচিপল নহয়। হা, যে বহুত ভাৰ্ব আছে যিবিলাক ভাৰ্বৰ প্ৰেজেণ্ট পাৰ্টিচিপল ৰূপ নহয়। নো তাৰ ভিতৰত এটা, এৰাইভ তাৰ ভিতৰত এটা, ষ্টাৰ্ট তাৰ ভিতৰত এটা। হা, ভাৰ্বৰ ভিডিঅ' যিটো ভালকে আছে মোৰ, যে কোনবিলাক ভাৰ্বৰ ফৰ্মবিলাক আলোচনা কৰোঁতে V1, V2, V3, V4 আলোচনা কৰা মোৰ ভিডিঅ'টোত ফৰ্মছ অফ ভাৰ্ব বুলি আছে, সেই ভিডিঅ'টোত ধুনীয়াকে কথাখিনি কোৱা আছে যে কোনবিলাক ভাৰ্বৰ প্ৰেজেণ্ট পাৰ্টিচিপল ফৰ্মটো নহয়, তাৰমানে V4টো নাথাকে। হা, আমাৰ কিতাপততো V4টো দিয়াই নাথাকে। কেলে নাথাকে, সেই যে বহুত বিলাকৰ যে নাথাকে সেইকাৰণে দিয়া নাথাকে। হা, মইহে শিকাওঁতে যেনিবা V4টো লগাই কওঁ, যিবিলাকৰ নাথাকে নাই ক্ৰছ চিনডাল মাৰি থৈ দিওঁ, সেইটো নাথাকে আৰু সেইটো হ'ব নোৱাৰে। হা, সেইটো কিন্তু অট'মেটিক বুজি পোৱা যায়, বুজি পালে ভালকে কথাটো জনাটোকে, এতিয়া জনাটো চলি থাকিব পাৰে নে, কাৰোবাক চিনি পোৱাটো চিনি পালো যদি খতমে হৈ থাকিলে, চিনি পোৱাৰ পাছত আৰু তেওঁক চিনি পোৱাটো চলি নাথাকে নহয়। হা, সেইকাৰণে নয়িং ভাৰ্ব এইটো পাৰফেক্ট কণ্টিনিউয়াছত কোনো ৰকমে লিখিব নোৱাৰি, যদিও for last 10 years বুলি শব্দটো আছে, গতিকে অকল চিম্পল পাষ্টত লিখি থলেও হৈ গ'ল যে we knew each other, কাৰেকশ্যনটো কি, knew, knew. If I know his address, I would have contacted. I would have contacted him. যদি would have contacted, এইটো অলপ আগতে ডিছকাছ কৰি আহিছিলো। He would have helped, কি দিছিলো, had requested। তেতিয়াহ'লে এইটো কি হ'ব, ক'ত গ'ল, if I had known his address, had known লিখিব লাগিব, এইটো had কি আছিলে, had requested আছিল। তেতিয়াহ'লে he would have একেই, তেতিয়াহ'লে কমন হৈছে নাই, বাক্যটোহে বেলেগ কৰিছে, ছাবজেক্ট অবজেক্টহে বেলেগ কৰিছে, কিন্তু নিয়মটো যিটো would have contacted, তাত আছিলে he would have helped, এইটো contactedও V3 আৰু helpedও V3, গতিকে would have helped, would have gone, would have done, would have কিবা এটা। তেতিয়াহ'লে if I knew his address, কেতিয়া হ'ব সেইটো, আৰু এটা যে তলত লিখিছিলো অলপ আগত ডিছকাছ কৰোঁতে,
হা if I knew his address হ'ব যদি কয় if I knew his address I would contact you তেনেকে থকা হলে হা if I knew হলতেন আৰু এটা would have contacted আছে কাৰণে had known his address এটো কাৰেকশন তো কি হলগে হা had had known his address if I had known his address I would have contacted him আগৰ নিচিনাটো আকৌ লিখিব লাগিব জানো কৈ দিছো ভালকে মনোযোগ দি যোৱা লিখি নাথাকো হা if I know his address I would contact him তেতিয়া কি হ'ব I would have to উঠাই দিলো contacted উঠাই দিলো have দিয়া কাৰণে এটো contacted কৰো হৈছেগে আৰু have to নিদিয়া কাৰণে contact এনি উডৰ লগত contact হে হ'ব হা if I knew his address এতিয়া অকল new হ'ব হা new এইটো যেনিবা কি আছিলে requested একেই হোৱাৰ কাৰণে v2 v3 একেই কাৰণে কিন্তু ইয়াতটো v2 v3 একে নহয় v2 টো হ'ল new v3 টো হ'ল known সেইকাৰণে had known হৈছে v3 লাগে কিন্তু ইয়াত v2 লাগে ইটো যদি দিও তাৰমানে এটো যদি would contact দিম তেতিয়া কি হ'ব হা লিখি দিছো নেকি ঠিক আছে লিখি দিছো এক মিনিট তাৰমানে এইটো যদি এনেকে থাকে কেনেকে থাকে if I knew his address I would have to নাই contacted ed to নাই I would contacted him তেতিয়া কাৰেকশনটো কি হ'ব এখানে লিখি দিছো ইতিমধ্যে কৈ আছো যথেষ্ট তেতিয়া কাৰেকশনটো কি হ'ব k n e w new if I knew his address এটো new হ'ল এটো had known হ'ল এটো past perfectত এটো past simple pastত হা simple pastত হ'ব ঠিক আছে টাইম যথেষ্ট হ'ল আজিলৈ ইমানতে ভিডিওটো সামৰণি মাৰিছো পিছৰখিনি আকৌ নতুন এটা খণ্ডত আমি বাকিখিনি আলোচনা কৰিম ধন্যবাদ